মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সংগীতাছ ক্লাছৰুম চেনেলটিলৈ তোমালোকক স্বাগতম জনাইছোঁ। ব'লাচোন আজি আমি তোমালোকৰ ইংৰাজীৰ প্ৰথমটি কবিতা ও লুক এট দ্য মুন কবিতাটি আলোচনা কৰোঁ। ব'লাচোন প্ৰথমে আমি পঢ়ি লওঁ। ও লুক এট দ্য মুন, শ্বি ইজ শ্বাইনিং আপ দেয়াৰ। ও মাদাৰ, শ্বি লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ। Last week she was smaller and shaped like a bow, but now she has grown bigger and shaped like an O. ইয়াত কি কৈছে কবিতাটিত? এই ল'ৰাটোৱে মাকক কি কৈছে চোৱা। O look at the moon, she is shining up there. অ' মা জোনবাইটোলৈ চোৱাচোন, তাই আকাশত কি হৈ আছে? জিলিকি আছে। শ্বাইনিং মানে হ'ল জিলিকি থকা। অ' মাদাৰ, she looks like a lamp in the air. অ' মা তাই বায়ুত আকাশত কেনেকুৱা দৰে লাগিছে? এটা লেম্পৰ দৰে লাগিছে। Last week she was smaller and shaped like a bow. যোৱা সপ্তাহত তাই সৰু আছিল আৰু দেখাত কেনেকুৱা দৰে লাগিছে? ধনু আকৃতিৰ নিচিনা। But now she has grown bigger and shaped like an O. কিন্তু এতিয়া তাই লাহে লাহে বাঢ়ি ডাঙৰ হ'লহি আৰু কেনেকুৱা আকাৰ লৈছেহি? ইংৰাজী অ আখৰটোৰ দৰে হৈছে। দেখিছানে? ইংৰাজী অ আখৰটোৰ দৰে হৈছে। এতিয়া জোনবাইটো প্ৰথমে সৰুৰ পৰানো কেনেকৈ ডাঙৰ হয় আমি চাওঁচোন ব'লা। দেখিছানে বাৰু? প্ৰথমে জোনবাইটো কেনেদৰে ওলায়? এনেদৰে ওলায় নহয়নে বাৰু? কাচি জোনৰ দৰে ওলায় আৰু দেখাত কিহৰ দৰে লাগিছে? ধনু আকৃতিৰ দৰে লাগিছে। তাৰপিছত দিন বাঢ়ি গ'লে লাহে লাহে ডাঙৰ হৈ আহে আৰু পিছত কেনেকুৱা হৈ গৈ এটা দিনত সম্পূৰ্ণ অ আকৃতিৰ দৰে হয়। বুজি পাইছানে বাৰু? এতিয়া ব'লাচোন এই কবিতাটি আমি কিদৰে গানৰ সুৰেৰে সোনকালে মনত ৰাখিব পাৰিম সেয়া আমি এবাৰ অনুশীলন কৰোঁ। শুনিবা দেই। অ লুক এট দ্য মুন, শ্বি ইজ শ্বাইনিং আপ দেয়াৰ। Oh, mother, she looks like a lamp in the air. Last week she was smaller and shaped like a bow, but now she has grown bigger and shaped like an O. ভাল লাগিলে বাৰু? তোমালোকে এনেদৰে ঘৰত অনুশীলন কৰিবাচোন আৰু ভিডিঅ'টো চাই যদি তোমালোকৰ ভাল লাগিছে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।